Hello everyone, মই ভাস্বতী আৰু আপোনালোকক সবকে মই স্বাগতম জনাইছো মোৰ নতুন YouTube চেনেললৈ। সো আজি দিৱালী, সো আমিনো আজি কেনেকৈ প্ৰিপাৰেচন কৰো, কেনেকৈ সেলিব্ৰেট কৰো আপোনালোকক সবকে দেখাম। সো লেটস গেট স্টাৰ্টেড। So আজি দিৱালী, so happy Diwali to all of you. আৰু দিৱালী হৈছে the festivals of lights. so মই লাইটস বহুত ভাল পাওঁ, লাইটস লগাই ভাল পাওঁ, মানে ডেকৰেশ্যন কৰি মই বহুত ভাল পাওঁ। so আজি এতিয়া ফাৰ্ষ্টতে আমি লাইটস লগাওঁ, তো বলক। so এয়া লাইটস আৰু এয়া ফুল। so এতিয়া আমি লগাম লাইট। বাকি কামবিলাক কৰোঁ। সো মেইন দৰ্জাত লগালোঁ লাইট। বহুত কষ্ট দেই এইবিলাক লাইট চাইট লগাবলৈ। আৰু কালি ৰাতি মই বেলকনিত লগাইছিলোঁ, কিন্তু ভিডিঅ' বনাবলৈ থাকি গ'ল মানে। তো চাওঁ বলকচোন কেনেকৈ লগাইছোঁ। এতিয়া দিন হৈ আছে, ৰাতি ভালকৈ দেখাম, কিন্তু এতিয়া এনেই আপোনালোকক দেখাইছোঁ আৰু। এয়া মোৰ বেলকনি, ইয়াতে য়েল্ল' লাইটছ লগাইছোঁ, ওপৰত ৰেড টেপ লগাই দিছোঁ দেই। তাৰপিছত এখন ৱালৰ অৱস্থাই নাই, একচুৱেলি পানী লিক হৈ মানে আকৌ নতুনকৈ পেইণ্ট কৰিম। তাতে ৰেড লাইট লগাইছোঁ আৰু এইফালে পিংক লাইট লগাইছোঁ। চ' সেয়া আছিল মোৰ বেলকনিত সজোৱা লাইট। আৰু আছে এটা, আৰু ভিতৰত এটা আছে লগাব আছে, সেয়াও লগাওঁ আহক। চ' এইটো মোৰ ৰুম। এতিয়া মই এখন খিৰিকীত লগাওঁ নে এখন খিৰিকীত লগাওঁ তাকে ভাবি আছোঁ। 6 hours later. চ' মই ভাবি ডিচাইড কৰিলোঁ যে মই এখন খিৰিকীতে লগাম। লেটছ গো। বহুত কষ্টৰে লাইটখিনি লগালোঁ, মই অকলে লগাইছোঁ। আৰু নেক্সট আমি কৰিম ৰংগোলী ইমান ভাল নহয় মই, বাট ষ্টিল মই ট্ৰাই কৰিম। আৰু দিৱালী বুলি ৰংগোলীটো বনতা হে না। তো চাই থাকক মোৰ ভিডিঅ'টো। আৰু এটা কথা, এইবাৰ যিহেতু গভৰ্ণমেণ্টে ফায়াৰ ক্ৰেকাৰ্ছ বেন কৰিছে, আৰু মই সেইটোত একদমেই ছাপোৰ্ট কৰিছোঁ, কাৰণ আমাৰ পলিউশ্যন ইমান বাঢ়িছে আৰু লাইক ইটছ ডেষ্ট্ৰয়িং আৱাৰ এনভাইৰনমেণ্ট। আৰু ন' ডাউট লকডাউনত যেতিয়া আমাৰ ষ্টাৰ্ট হৈছিল তেতিয়া অলপ কমিছিলে, আৰু এতিয়া যেতিয়া লকডাউন খুলি দিছে চব,
তো এতিয়া আৰু বেছি পলিউশ্যন হৈছে তো so it's our duty to reduce the pollution and say no to firecrackers and go green. লগতে মায়ো অলপ প্ৰিপাৰেশ্যন কৰি আছে দিৱালী আৰু কালী পূজাৰ কাৰণে তো চাওঁ আহকচোন কি কৰিছে কি কৰি আছ ডেকৰেশ্যন ডেকৰেশ্যন দিৱালীৰ কাৰণে ৰেডি হ'লোঁ আমাৰ ইয়াতে কালী পূজাও পাতিছে কেম্পাছত চ' আৰু দিৱালীনো আমাৰ কেম্পাছত কেনেকুৱা পাতে কেনেকুৱা ধৰণৰ ডেকৰেশ্যন কৰে চব দেখাম আপোনালোকে চাই থাকক কালী পূজা এয়া কালী পূজা বুলি দৰঙীয়া ওজাপালি ইয়াতে নিমন্ত্ৰণ কৰা হৈছে তো অলপমান মই দেখাব চেষ্টা কৰিছোঁ মোৰ লগৰ এজনী আহিছে দেই চিনাকি কৰাই দিম এই হৈছে মোৰ ফ্ৰেণ্ড বিভা একচুৱেলি মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় আমি একদম সৰুৰ পৰা মানে সদায় খেলোঁ মানে হয়নে ক কিবা হাই মই এক বহুত সৰুৰ পৰা চিনি পাওঁ আমি পুৰা বেষ্টিজ একে কেম্পাছতে থাকোঁ আমি আৰু এতিয়াও আছোঁ long time, we have high friend and सब share কৰিছিলে আৰু মোৰ লগত এতিয়া অলপমান কানেকচনটো কমি গৈছে হয় এটা বহুত
obviously down. চ' তাই নতুনকৈ আহিছে এতিয়া ইউটিউবত চ' প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো এণ্ড লাইক কৰিব আৰু ন'টিফিকেশ্যন বেলটো প্লিজ ক্লিক কৰিব যাতে তাই যেতিয়াই নিউ ভিডিঅ'জ আপলোড কৰে আপোনালোকে দেখা পায় এতিয়া আহিলোঁ মই ঘৰ আৰু মায়ে প্ৰসাদ দিছে খাবলৈ তো মই এতিয়া খাওঁ আৰু এইখিনিতে মোৰ ভিডিঅ'টো এণ্ড কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব